তেতিয়া জংকী ঢুকালে মই তেতিয়া ভাবি আছিলোঁ কাক ল'ম মানে নেক্সট শ্ব' কৰিলে কোনে গাব মোৰ লগত। জংকী ঢুকোৱাৰ পিছত আচলতে গোটেই ঘটনাটো। চ' মই বিহু কৰা নাই কেইবা বছৰ, সেইবাৰ 5 বছৰমান বিহু কৰা নাই, বম্বেত আছিলোঁ বেছিকৈ। চ' মই এনেই বিহু চাবলৈ ওলাই গৈছিলোঁ জুৰ তিনিআলিত, তাত বিহু এখন হয় দেখিছোঁ, তাই গান গাই আছে আচলতে। মই পিছফালে মানে গ্ৰীণ ৰুমত বহি আছোঁ আৰু কৰ্মকৰ্তাসকলৰ লগত, আমাৰ পূজা পাতল চলি আছে তাত, যিটো চলে পূজা পাতল বুলিয়ে কৈছোঁ আৰু। তাৰপিছত দেখিছোঁ এজনী ছোৱালীয়ে খুব দম দি আছে কেইটামান ল'ৰাক, কিবা এটা কাৰণত দম দি আছে আৰু ষ্টেজৰ পৰা গালি নিচিনা আৰু দম দিছে। তাৰপিছত মই বোলো কোন হয় এজনী দম দি আছে যে ষ্টেজৰ পৰা, কৈছে জুবলি। তাৰপিছত মই গ'লোঁ, ঘূৰি গৈ পেলাই মই চাইছোঁ, মই বোলো তেতিয়া মই বোলো এই কাজিয়া যেতিয়া কৰিব পাৰিছে অডিয়েঞ্চৰ লগত, ল'ৰাৰ লগত, এই মোৰ লগত গানো গাব পাৰিব। তাৰপিছতে তাইক মোৰ লোৱা হ'ল, আমি ৰিহাৰ্চেল কৰি আমি ছেট কৰি ল'লোঁ সেইধৰণে। তাৰপিছত সেই যাত্ৰা আৰম্ভ হ'ল, এটা দীঘলীয়া যাত্ৰা, প্ৰায় 12-13 বছৰ একেলগে আমি ফাংচন কৰিলোঁ দেশে বিদেশে, বিভিন্ন জেগাত, গোটেই ইণ্ডিয়াত, অসমত। তেতিয়া জংকী ঢুকালে মই তেতিয়া ভাবি আছিলোঁ কাক